আজি বিশ্ব মধুমেহ দিৱস। আজি বিশ্ব মধুমেহ দিৱস। এক্সেছ টু ডায়েবেটিক কেয়াৰ থিম লৈ মৰিগাঁও জিলা স্বাস্থ্য সমিতি আৰু পিৰামল স্বাস্থ্যৰ আহ্বানত বঘৰা ৰাজ্যিক চিকিৎসালয় আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ উদ্যোগত বঘৰা আৰু এজাৰবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত গ্ৰহণ কৰিছে প্ৰশংসনীয় কাৰ্যসূচী। বৰ্তমান সময়ত বিশ্বত ভয়ানক হাৰত বৃদ্ধি পাইছে মধুমেহ ৰোগীৰ সংখ্যা। সমগ্ৰ ভাৰতবৰ্ষতো উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে এই ৰোগ। মধুমেহ ৰোগীৰ সংখ্যা 463 নিযুতৰো অধিক হৈছে। সেয়েহে আমাৰ ৰাজ্যতো ইয়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। বঘৰা ৰাজ্যিক চিকিৎসালয়ত এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। মৰিগাঁও জিলাৰ অন্যতম স্বেচ্ছাসেৱী প্ৰকৃতি সুৰক্ষামূলক সংগঠন প্ৰকৃতিপ্ৰেমী মঞ্চৰ লগতে বঘৰা আৰু এজাৰবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত বঘৰা ৰাজ্যিক চিকিৎসালয়ে গ্ৰহণ কৰে ব্যতিক্ৰমী কাৰ্যসূচী। পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি অৱসৰপ্ৰাপ্ত শিক্ষক ভুৱন শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ মাত্ৰকে পুৱা 5:35 আৰম্ভ কৰে 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ পদযাত্ৰাৰ কাৰ্যসূচী। 157 গৰাকী মধুমেহ সজাগতাকাৰী পদাতিকে অংশগ্ৰহণ কৰা উক্ত কাৰ্যসূচী মুকলি কৰে তিৱা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈয়ে। উক্ত কাৰ্যসূচীৰ পাছতেই চৰণবিল কমপ্লেক্সত বিনামূলীয়াকৈ চুগাৰ পৰীক্ষা আৰু আমিৰ খানৰ পৰিচালনাত যোগ কৰ্মশালা অনুষ্ঠিত কৰা হয়। বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ অমৰজ্যোতি ডেকা আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰধান সম্পাদক হিতেশ শৰ্মাই আধৰুৱা এই কাৰ্যসূচীত দেৱেন দাস, পুলিন ডেকা, বসন্ত ডেকা, তুলসী ডেকা, দিলীপ ডেকা, মদন দাস, বসন্ত দাসকে ধৰি অঞ্চলৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বিশ্বৰ ডায়েবেটিছ ডে লগত সংগতি ৰাখি বঘৰা হস্পিটেল আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ উদ্যোগত আৰু ওচৰৰ গাঁৱৰ যুৱক যুৱতী বৃদ্ধই আজি এই অনুষ্ঠানত ভাগ লৈছে। এই ডায়েবেটিছ ৰোগ যে নিৰাময় কৰিব পাৰি খোজকাঢ়িয়ে বা ৰাতিপুৱা মৰ্ণিং ৱাক কৰি, সেইটো এৱাৰনেছ আনিবৰ কাৰণে এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে ৰাইজ আগবাঢ়িছে। আজি বিশ্বৰ ডায়েবেটিছ এৱাৰনেছৰ প্ৰগ্ৰেমত খোজকঢ়াৰ যি কাৰ্যসূচী আছিলে, সঁচাকৈ ইয়াত ৰাইজৰ লগত অংশগ্ৰহণ কৰি ইমান সুখী হৈছোঁ যে মই ভালপোৱা কথাটো আজি ৰাইজৰ লগত থাকি মই নিজেই অনুভৱ কৰিছোঁ। আৰু আজি ডায়েবেটিছ ডেত সঁচাকৈ বঘৰা অঞ্চলৰ ৰাইজৰ যিটো সহযোগিতা, সেইটো স্মৰণীয়। আৰু তাৰ কাৰণে ধন্যবাদ দিব লাগিব আমাৰ ষ্টেট ডিছপেঞ্চাৰী আৰু ডিষ্ট্ৰিক্ট ডায়েবেটিছ চেণ্টাৰ কাৰ্যকৰ্তাসকল, আৰু ধন্যবাদ দিব লাগিব প্ৰকৃতিপ্ৰেমী সামাজিক অনুষ্ঠান প্ৰকৃতিপ্ৰেমী বঘৰা অঞ্চলৰ কৰ্মকৰ্তাসকল আৰু আমাৰ কৃষক সংঘৰ সদস্যসকল, আৰু লগতে বঘৰা অঞ্চলৰ যিবিলাক সচেতন ৰাইজ, এখেতসকলে যিমান উৎসাহে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে, সঁচাকৈ ভাল হৈছে। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে এই অঞ্চলৰ যিটো বাৰ্তা, আজি যে ডায়েবেটিছ যিটো পৰীক্ষা কৰি যিটো উলিয়াব, ইয়াৰ জৰিয়তে যে আমি খোজকাঢ়িও যে আমি ডায়েবেটিছটো পৰা ৰক্ষা পাব পাৰোঁ, এই কথাটো বা স্বাস্থ্য যে আমাক ভালে থাকিব লাগে, এই কথাটো আজি এই অনুষ্ঠানৰ জৰিয়তে এটা ভাল বাৰ্তা হ'ব। আৰু ডায়েবেটিছৰ পৰা যি লোকে মুক্ত হৈ থাকিব বা আশংকাত নুভুগিব, তেওঁ সঁচাকৈ বিশ্বৰ মানৱ জাতিৰ ভিতৰত তেওঁ এজন সুখী মানুহ। কাৰণ আজি আটাইতকৈ ভয়ংকৰ বেমাৰটো হৈছে ডায়েবেটিছ। ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে প্ৰথম ঔষধিটোৱে হৈছে ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰা বা খোজ কঢ়া। আৰু ইয়াৰ জৰিয়তেও আমি ডায়েবেটিছৰ পৰা ৰক্ষা কৰি নিজকে সুস্বাস্থ্যৱান হৈ দিনটো আমি কৰ্মৰত অৱস্থাত থাকিব পাৰিবৰ কাৰণে মোৰ তৰফৰ পৰা মই নিজেও আজি পৰীক্ষা কৰি গম পালোঁ যে মোৰ 116হে আছে এই বয়সত। কিন্তু মই আটাইতকৈ সুখী কিন্তু। আৰু মই ভাবিছোঁ যে মই যিহেতু ৰাতিপুৱা খুব খোজ কাঢ়োঁ 6 কিলো 7 কিলোমিটাৰ, ইয়াৰ জৰিয়তে যে যিটো মই উপশম পাইছোঁ, যি এটা সুস্বাস্থ্য পাইছোঁ, যে মই ৰাইজৰ বিশ্ববাসীকো মই এটা মেছেজ দিব খুজিছোঁ, আমি সকলোৱে ৰাতিপুৱা খোজ কাঢ়িম আৰু মই ডায়েবেটিছৰ পৰা মুক্ত থাকিম আৰু মোৰ সমাজখনকো মুক্ত কৰিম। আৰু সকলোৱে এই ঔষধিটো ল'বৰ কাৰণে মই আজি এই বাৰ্তাৰ জৰিয়তে মই আহ্বান জনাইছোঁ। ধন্যবাদ।